গাইজ আমি এতিয়া ৰঙিয়াত যাই আছোঁ মোবাইল ঠিক কৰিবলৈ। মোৰ মোবাইল এটা ভাঙিছিলে, এয়া চাওক গাইজ, এয়া চাওক গাইজ ভাঙি গৈছে। এয়া আমি ৰঙিয়াত যাই আছোঁ। গাইজ তামোলপুৰত বেটাৰী ৰিক্সা বহুত হৈছে উৎপাত, হৰণ মাৰিলেও চাইড নেদে। গাইজ এতিয়া আমি আহি পালোঁ তামোলপুৰ বজাৰ, কিন্তু আজি বজাৰ নাই। শুক্ৰবাৰ আৰু সোমবাৰে বজাৰ বহে ইয়াতে। গাইজ আমাৰ কলেজৰ ল'ৰা ছোৱালীবোৰ আড্ডা মাৰি আছে, চাওক এইকেইটা চাওক, এইটো হ'ল মই আড্ডা মাৰা জেগা গাইজ। এই লগবিলাক আড্ডা গাইজ ৰঙিয়াত ইমান কেইটা স্পীড ব্ৰেকাৰ আছে, মানে আজি ৰেল ষ্টেচন যায় আৰু আগত ৰেল গেট আছে। ভাগ্যটো আমাৰ ভাল গাইজ, আজি ৰেল গেট কৰা নাই। গাইজ মোৰ স্পীড ব্ৰেকাৰত চেষ্টা খাই ব্লু টাইট হৈ গৈছে গাইজ, এয়া চাওক। ইয়াতে এইখন বাজাৰ ইণ্ডিয়া, চাই লওক। আজিকালি মানুহ নাহে, দুৰ্গা পূজাৰ সময়ত মানুহ হ'ব চাগে। এইখনে চাওক বাজাৰ ইণ্ডিয়া। গাইজ মই আহিছোঁ ইয়াতে, আজি মোবাইল দোকান খুলিছে, চাই লওক। A to Z মোবাইল ৰিপেয়াৰিং। গাইজ আমি এতিয়া ৰঙিয়াত ATM বিচাৰি আছোঁ, ATM বিচাৰিয়ে পোৱা নাই। এয়া চাওক গাইজ ATM নাহিলে দেখো পইচা। oppo F11 টো ভাল হৈ গ'ল এতিয়া, এয়া চাওক। পুৰা নতুন হৈ গ'ল গাইজ। গাইজ আমি এতিয়া খাবলৈ যাম শিৱ ধাবাত। শিৱ ধাবাত যাই আছোঁ, খাম, দবাই খাম আজি বিৰিয়ানী। খাই থাকক। পাই গ'লো গাইজ শিৱ ধাবা। গাইজ পাই গ'লো শিৱ ধাবা আমি। এতিয়া আমি দবাই খাম ইয়াত। গাইজ আমি এতিয়া শিৱ ধাবাত আহিছোঁ, মেনু চাই আছে। বিৰিয়ানী খাব লাগিব আজি। গাইজ আমি এতিয়া বিৰিয়ানী খাম, টাইম লেপছ আপোনালোকে চাই থাকক।
ওলালোঁ এতিয়া যাব লাগে ঘৰত যাওঁ এতিয়া তাড়াতাড়ি গাইছ এতিয়া আমি এটিএমত আহিছোঁ পইচা ওলাবলৈ চাওক গাইছ কি কয় এটিএমটো গোটাই উঠাই দিওঁ নেকি গাইছ ভাল কৰি আনা মোবাইলটো টেষ্টিং কৰি আহিছে ফোন কৰি কেনে সম্পত্তি দিয়ে আছো লোক এই মোবাইলটো দেখাই একবাৰ টিপি কেনে চুইচ টিপি এটিএমে দিব থাকছো লোক আপলোড নিদিয়া ৰইতো পাগলাত দৰে তো এতিয়া না আপলোড হ'বই ইউটিউবত গাইছ মই এইমাত্ৰ ঘৰত আহি পালোহি আৰু আজিৰ এই ব্লগটো ইমানতে সামৰিছোঁ ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব টাটা বাই বাই